তৰা নমস্কাৰ মোৰ নাম তৰা দত্ত তৰাৰ ভাল নামটো হৈছে লুনা দেৱী লুনা দেৱী ননা হলেও হয় বাহ নটা চকলেট পালি কাই মাজনী টেবুলখন লৈ তাত তুমি এগৰাকী মডেলাৰ হিচাপে এণ্ট্ৰি কৰা মানে চিনেমাখনৰ কাহিনী তুমি গ্ৰোথ হৈ গ'লা নীলাম হৈ যে এগৰাকী মডেলিং কৰা নেকি তুমি ইনসিডেন্ট কওঁ মোৰ সেইদিনাখন প্ৰথম মানে শ্বট ল'ব আৰু দেই মোৰ প্ৰথম কল টাইম আছিলে হেৰি 6টা বজাত নে 7টা বজাত কল টাইম আছিলে নমস্কাৰ উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আৰু এটা আজি বিশেষ ক্ষণ এইটো বাবে যিহেতু আপোনালোক সকলোৱে গম পায় মই সাংস্কৃতিক দিশৰ লগত জড়িত গতিকে সাংস্কৃতিক দিশটো মোৰ এক দুৰ্বলতা আৰু আজি যি দুৰ্বলতাক ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ হয়তো সেয়া আপোনালোকৰ দুৰ্বলতা গতিকে পলম নকৰি বিষয়টো ক'ব বিচাৰিছোঁ শ্ৰী ৰঘুপতি এতিয়া আপোনালোকে হয়তো ভাবিছে যে ইমান দিন দুমাহ উকলি যোৱাৰ পিছত আকৌ কি হ'ল শ্ৰী ৰঘুপতি ঠিকেই আছে ভালেই আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত খুব ধুনীয়াকৈ চলি আছে আৰু অনাগত সময়টো এনেদৰে চলি যাব বুলি ভাবিছোঁ কিন্তু শ্ৰী ৰঘুপতি আমি সকলোৱে চালোঁ বুলি এইভাৱে কৈছোঁ হয়তো নোচোৱাসকল দুৰ্ভাগ্যৱান আৰু গতিকে আমি সকলোৱে যেতিয়া চালোঁ তাত বিভিন্ন চৰিত্ৰসমূহ খুব সুন্দৰকৈ উপস্থাপন কৰোৱা হৈছিল তাৰ এক অন্যতম চৰিত্ৰ আছিল সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ বেহাৰবাৰী খ্যাত কেকেদাৰ যি ছোৱালীৰ ৰোল কৰিছিল তৰা আৰু সেই তৰা আজি আমাৰ ৰংঘৰৰ বাকৰিত প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ তৰাৰ ভাল নামটো হৈছে লুনা দেৱী আৰু গতিকে আমি যিহেতু সকলোৱে এতিয়া তৰাক যেতিয়া দেখিছে তৰাৰ বিষয়ে জানিব বিচাৰিব গতিকে মই পলম নকৰি মোৰ কথাবোৰ অফ কেমেৰাত পাতিম অন কেমেৰা আপোনালোকে হয়তো জানিব বিচৰা কিছুমান কথা মই আগবঢ়াব বিচাৰিছোঁ প্ৰথমতে কোৱাচোন কাষ্টিংটো কেনেকৈ আহিলে কাষ্টিংটো আহিলে মানে মোৰ আগৰ পৰা মই নাটক কৰিছিলোঁ আৰু আমাৰ ডাইৰেক্টৰ যিজন আছে সুব্ৰত দা তাৰপৰা তেওঁ আমাৰ গোলাঘাটৰে যিহেতু আৰু এজন আছে আমাৰ বিদুৰভাই খ্যাত বলিন দা মোৰ খুব ভাল দাদা মোৰ জেঠাই ল'ৰা হয় সি তাৰপৰা সিয়ে মোক প্ৰথমতে অফাৰটো দিলে যে চিনেমা এখন আছে এনেকৈ মই তেতিয়া ক্লাছ 8-7 মানত আছিলোঁ তেতিয়া মোক কৈছে চিনেমা এখন আছে তই মানে এনেকৈ কৰিব পাৰিবি নেকি মই সুধিছোঁ মানে হেৰি কি হয় কেনেকুৱা ধৰণৰ তাৰপৰা ক'লে কি চিনেমাখন ৰবি শৰ্মা ভাগৰ মই বৰ্তা বুলি কওঁ বাৰু তাৰপৰা ৰবি শৰ্মা ভাগৰ তাৰপৰা আমাৰ ডাইৰেকশ্যন সুব্ৰত কাকতি আছে গোলাঘাটৰে আৰু মানে টীম মানে গোলাঘাটৰে আছে তাৰপৰা তেনেকৈ ক'লে মই বোলো ঠিক আছে হ'ব তেনেকৈ ক'লোঁ তাৰপৰা কোৱাৰ পাছত মোক অডিশ্যন দিবলৈ কৈছিলে অডিশ্যন তাৰমানে সৰুকৈ এটা অডিশ্যন লৈছিলে তাৰপৰা ফাৰ্ষ্ট অডিশ্যনটো গোলাঘাটতে হৈছিলে সেইটো আমাৰ সুব্ৰত দাই লৈছিলে তাৰপৰা তাত ভিডিঅ' কৰি পিনে গুৱাহাটীলৈ পঠালে আমাৰ ৰবি শৰ্মাৰ ওচৰলৈ তাৰপৰা ৰবি দাই মোক আকৌ মাতিলে তাৰপৰা মই 2018ত নৱেম্বৰত গৈছোঁ নৱেম্বৰত যোৱাৰ পিছত অডিশ্যনটো দিলোঁ তাৰপৰা দিয়াৰ পিছত তাত সুব্ৰত দাও আছিলে তাৰপৰা আমাৰ ৰবি বৰ্তাও আছিলে তাৰপৰা বৰ্মাও আছিলে মানে ৰবি বৰ্তাৰ ৱাইফ তাৰপৰা আমাৰ মানে গোটেই টীমেই আছিলে তাৰপৰা তেনেকৈ অডিশ্যনটো ল'লে তাৰপৰা লোৱাৰ পিছত আৰু চিলেক্ট হ'লোঁ আৰু তেনেকৈ আৰু মানে মোৰ কেৰেক্টাৰটো বহুত ভাল লাগিলে পিছৰখিনি পাতিম দুজনী কণমানি আছে এজনী আকৃতি সাংস্কৃতিক জগতত এতিয়া একেবাৰে নতুন খোজ পেলাইছে অভিনয় জগতত খোজ পেলাইছে সৰু সুৰা গান মিউজিক ভিডিঅ' সোমাইছে বা তাই কিবাকিবি কৰিছে আৰু এই আছে ৰাগিনী এগৰাকী খুব ভাল নৃত্যশিল্পী মই কেইবাটাও মঞ্চত পাইছোঁ আৰু যিকেইটা মঞ্চত পাইছোঁ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ৰাগিনীৰ লগতো কথা পাতিম আকৃতিৰ লগতো পাতিম যিহেতু ইহঁতে হয়তো ফৰ্মেলিটিজ ইণ্টাৰভিউটো একো নাজানে আচলতে আমাৰ এই ইণ্টাৰভিউ নহয় মই ইণ্টাৰভিউ নকৰোঁৱে যিহেতু মই ব্লগিং কৰোঁ বা অন্যান্য বিহাইণ্ড দ্য চিন এইবিলাক দেখাই থাকোঁ গতিকে মই আজি লুনাৰ লগত এইবিলাক চিনেমা সম্পৰ্কে কথাই পাতিম ৰাগিনী কেতিয়াবা ডান্স কৰিছিলা 4 বছৰ পৰা এতিয়া কিমান হৈছে মানে 4 বছৰ হ'ল ডান্স কৰা আৰু এতিয়া 8 বছৰ আকৃতি তুমি ডাঙৰ হ'লে কি হ'বা পুলিচ হ'ব তাই ডাঙৰ হ'লে পুলিচ হ'ব ডাঙৰ কথা হ'ল মই সাংস্কৃতিক দিশ বুলি কৈ দিলোঁ হয় কিন্তু পুলিচে হ'ব যি কি নহওক তাৰপিছত লুনা যেতিয়া শ্বুটিঙলৈ গ'লা ইয়াৰ এখন মুভি কৰিছেনে নাই মোৰ এখন প্ৰথম হয় বাকী এনে অন কেমেৰা মিউজিক ভিডিঅ' কৰিছোঁ একদম ক্লাছ 5ত প্ৰথম কৰিছিলে আমাৰ তৰালী শৰ্মা আৰু মজনুল হক তেওঁৰ গান এটা আছিলে অ' মজনুল তুমি সেইটো মোৰ বৰ্ষা বাৰ লগত শ্বুটিং আছিলে
আৰু গুঞ্জন দা আছে। গুঞ্জন ভাৰদ্বাজ। মই এতিয়া ক্লাছ 5। 5ৰ পৰা 8 মানে 3 বছৰ গেপত। আৰু ঠিক আছে, মিউজিক ভিডিঅ'টো আৰু চিনেমা এখন এটা ডাঙৰ পাৰ্থক্য। কাৰিকৰী দিশেই হওক, টিম মেনেজমেণ্টেই হওক বা অন্যান্য দিশত, প্ৰতিটো দিশতে এটা বেলেগ। অকণমান হ'লেও যেতিয়া ৰবি শৰ্মাৰ লগত সন্মুখামুখি হৈছিলা বা তুমি সিদ্ধাৰ্থ শৰ্মা এজন খুব ভাল মানে শিল্পী, অভিনয় শিল্পী, তেখেতৰ লগত যেতিয়া তেখেতৰ ছোৱালী কৰিবলৈ তুমি যেতিয়া সুযোগটো পালা, যেতিয়া কেমেৰা অন, কিবা ইনচিডেণ্ট বা অলপ ভয় লগা কিবা আছেনে? মই এটা ইনচিডেণ্ট কওঁ। মোৰ সেইদিনাখন প্ৰথম মানে শ্বট ল'ব আৰু দেই, মোৰ প্ৰথম কল টাইম আছিলে 6টা বজাত নে 7টা বজাত কল টাইম আছিলে। আমাৰ কি হ'ল, আমাৰ ঘৰত মানে সকাম আছিলে নে কাৰোবাৰ কিবা আছিলে দেই, জেঠাইৰ ঘৰৰ কাৰোবাৰ সকাম আছিলে। তাৰপৰা মোৰ তাত পাওঁতে দেৰি হ'ল, শ্বুটিং স্পটত পাওঁতে দেৰি হ'ল। সেয়া শ্বুটিং হৈছিলে আমাৰ বৰপথাৰ গাঁও, আমাৰ শগুনপাৰা চাইডে আছে, ফৰকাটিঙৰে। তাৰপৰা তাত পাওঁতে দেৰি হ'ল। তেতিয়া মানে ডাইৰেক্টৰ একদম পূৰা খং উঠি আছে। তাৰপৰা মই গৈ পিনে পাইছোঁগৈ, মোক চিধা কৈছে তই এতিয়া আহিবলৈ সময় পাইছ, এনেকৈ কৈছে একদম। তাৰপৰা মইতো মানে মোৰ প্ৰথম আছিলে, তাতে মই অলপ সৰু আছিলোঁ। আৰু মিউজিক ভিডিঅ'ৰ কথাটো কল টাইম ইফাল চলি যায়, সেইটো চলি যায়, কিন্তু চিনেমাত নহয়। আৰু সেইদিনাখন প্ৰথম দিন আছিলে ন, তাৰপৰা মানে মোৰ মনটো বেয়া লাগিছে। তাৰপৰা তেতিয়া মানে ৰবি বৰ্তা তেতিয়া মেকআপ লৈ আছে, তাৰপৰা প্ৰিয়ম্বাও আছিলে। তাৰপৰা চবৰে আগত যেতিয়া এনেকৈ ডাঙৰকৈ কৈ দিছে, আৰু সেইটো সাধাৰণ কথা ক'বই আৰু সেইটো কাৰণ মোৰ হয়, সি এইখিনি ক'লে কাৰণে আজি ইমানখিনি পাইছোঁহি। তাৰপৰা যেনেকৈ মানে কৈ দিলে নহয়, মোৰ মানে পটককৈ মানে কিবা কন্দা নিচিনা হৈ গ'লগৈ। তাৰপৰা পাপায়ো কৈছে যে হয় মোৰে গাত দুখ, মানে মোৰে দেৰি হ'ল। তাৰপৰা তেনেকৈ কোৱাৰ পিছত ৰবি বৰ্তা তেতিয়া মেকআপ লৈ আছে, তেতিয়া কৈছে হ'ব দে তাইক নকবি একো, মা তই যা, তই মেকআপ লগাই যা, তেনেকৈ কৈছে ধুনীয়াকৈ। তেতিয়াই মানে মনটো ভাল লাগি গৈছে। আচলতে তেওঁলোকে ৰবি শৰ্মাহঁতৰ নিচিনা শিল্পীসকলে আচলতে বহুত ছেক্ৰিফাইচ কৰিব পাৰে, আৰু তেওঁলোকে বহুত কঠিন সমস্যা এটা উজু কৰি আগবঢ়াই নিব পাৰে তেওঁলোকে, আৰু সেইটো কাৰণে তেওঁলোক আজি এনেকুৱা এটা স্থানত আছে। তাৰপিছত যেতিয়া তুমি শ্বট দিলা, এক্সপিৰিয়েঞ্চ সিদ্ধাৰ্থ শৰ্মাৰ লগত তেওঁলোক কেনেকুৱা লাগিল? মেকআপ কৰি পিনে হৈছে। তাৰপৰা হোৱাৰ পাছত মই গম নাপাওঁ দেই, মই এনেই গম পাইছিলোঁ যে মই মানে সিদ্ধাৰ্থ দাৰ যে ছোৱালী ৰোলটো কৰিম, কিন্তু তেওঁক মানে মই শ্বুটিং স্পটত দেখা নাই। মই চাই আছোঁ মানুহজন ক'ত আছে। তাৰপৰা যেতিয়া আহিছে, অহাৰ পিছত তেওঁৰ শ্বট আছিলে ফাৰ্ষ্ট, তাৰপৰা মোৰ ছেকেণ্ড আছিলে। তাৰপৰা তেওঁ আহিছে, অহাৰ পিছত মোক এনেকৈ দেখিলে তুমি কৰিবা না মোৰ ছোৱালী ৰোলটো। মই এনেকৈ একেঠাই মানে চাই আছোঁ বহুত দেৰি। তাৰপৰা কৈছোঁ হয় বোলো। তাৰপৰা তেওঁ কৈছে ঠিক আছে পাছত কথা পাতিম দেই। মানে মানুহজন ইমানেই ফ্ৰী। পিছত মানে এনেকুৱা হৈ গ'ল, বাপেক জীয়েকৰ মানে যিটো ৰিল কেমেৰাত যেনেকুৱা ধৰণৰ সম্বন্ধ আছিলে, সেইটো মানে এতিয়া মানে ৰিয়েলত আচলতে সিদ্ধাৰ্থ দা মানে এজন এনেকুৱা মানুহ ন, মাটিকো সোণ বনাই দিব পাৰে। তেওঁলোকে মানুহে এতিয়া ধৰক বেহাৰবাৰী কমেডিখিনি চাই, কিন্তু এজন শিল্পী হিচাপে এইখিনি আমি পাইছোঁ, মানে মাটিকো সোণ বনাই দিব। আৰু তোমালোকৰ এটা ভাল আছিলে কি, সুব্ৰত টিমটো বহুত ভাল, বহুত ষ্ট্ৰং টিম, চবেই ভাল, কিন্তু সুব্ৰতৰ মানে বস্তুবিলাক ইউনিক আৰু ক্ষুদ্ৰ গৈছে। NG খাওঁতে কিমান মানে NGটো খোৱা হয়েই শ্বুটিঙত? NGটো খোৱা হয়, কিন্তু মোৰ যিটো ফাৰ্ষ্ট শ্বট আছিলে, মই অট'খনৰ পৰা সেইটো নহয়, সেইটো ছেকেণ্ড শ্বট আছিলে। ফাৰ্ষ্টটো আছিলে যেতিয়া আমি ভিতৰত সোমাই পিনে যেনেকৈ ৰখি যাওঁ যে, পটককৈ ৰখি পিনে মই যে মিউজিকটো অফ কৰোঁগৈ, বুজি পাইছোঁ, বাজি থাকে যে, সেইটো ফাৰ্ষ্ট চিন, সেইটো ফাৰ্ষ্ট শ্বট আছিলে। সেইটো সন্ধিয়া মানত হৈছেগৈ। তাৰপৰা সেই শ্বটটো আমি ওৱান টেকতে ক্লিয়াৰ কৰিছোঁ। তাৰপৰা ওৱান টেকত ক্লিয়াৰ কৰাৰ পিছত মানে দুইজনীয়ে ক্লিয়াৰ কৰিলোঁ। তাৰপৰা কৰাৰ পিছত মানে চবে মানে কংগ্ৰেচুলেশ্যন দিছে, আৰু তাতে মানে ওৱান টেকতে কৰিছোঁ মানে তেনেকুৱা। আৰু তোমালোকৰ সেইটো উদ্যমটো আৰু বাঢ়ি যায় তেতিয়া। তোমাৰ লগত যিগৰাকী আছিল তেখেত কৰিছিলে? তেখেত মংগলদৈ। তেওঁৰ একেবাৰে মুছলিম সম্প্ৰদায়ৰ ছোৱালী কেৰেক্টাৰ কৰিছিল, হয় কিন্তু তাই ৰিয়েল নামটো বাবলি কাশ্যপ। আচ্ছা। আৰু তোমাৰ যেতিয়া তুমি ৰবিদাৰ লগত তোমাৰ যেতিয়া এনেকুৱা শ্বট আৰম্ভ হৈ গ'ল, কিন্তু তোমালোকৰ কেমেষ্ট্ৰিটো যেতিয়া ৰবিদাৰ মানে তুমি যেতিয়া ঘৰ ৰুমত সোমোৱা, ৰবিদা, প্ৰিয়ম পল্লৱী, মাক দেউতাক চব বহি থাকে, ৰবিদাই মানে বেকগ্ৰাউণ্ডত মই কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছে? একদম মানে ফুল ছাপোৰ্ট, আৰু কি ক'ম আৰু মানে তেওঁৰ বিষয়ে। যেতিয়া চিনটো কৰিবলৈ লৈছোঁ, মই মানে সেৱা কৰি লওঁগৈ চবকে। তাৰপৰা মই কেমেৰা মানে সেৱা কৰিম, সেইটো নিয়ম আছে। তাৰপৰা কৰাৰ পিছত মানে তেওঁ মোক চিনটো বুজাই দিছে ধুনীয়াকৈ, যে তই এনেকৈ কৰিবি। তাৰপৰা একদম ধুনীয়াকৈ নাৰ্ভাছ নহ'বি, মই বোলো ঠিক আছে বুলি কৈছোঁ। আৰু এই যে তুমি যে ক'লা নিয়ম, সেইটো এটা মানে আজিকালি কি হৈছে বস্তুটো, সেইটো মই এইটো কাৰণেই উল্লেখ কৰিছোঁ, সেইটো আমাৰ লাইনৰ মানুহে বহুতে চাব ভিডিঅ'টো। মই ৰিচেণ্টলি এটা মিউজিক ভিডিঅ' কৰিছিলোঁ লাষ্ট উইকত, এগৰাকী নৱাগতা, মই নামটো নকওঁ, মই তেখেতক ক'লোঁ যে মই জানো তেওঁ নৱাগতা, তেওঁ নাজানিব পাৰে, মই তেওঁক ক'লোঁ আপুনি এটা কাম কৰিব, মোতকৈ সৰু বাৰু, আপুনি এটা কাম কৰিব,
যোন ডাইৰেক্টৰে নহওক বা যোন চিনেমাটোগ্ৰাফাৰে নহওক আপোনালোকে সেইটো সেৱাটো কৰি ল'ব, আসনখনক সন্মান দিবলৈ। কিন্তু মানে কোৱাৰ পাছতো নকৰিলে, কিন্তু গোটেই দিনটো মোৰ কথাটো অলপ বেয়া লাগি থাকিলে। মানে মই শিকাই দিয়াৰ পিছতো মানে বস্তুটো কিয় শ্ৰদ্ধা নকৰিলে মানে, আৰু সেইটোৰ অভাৱৰ কাৰণেই আজিকালি বহুত নাইকিয়াও হৈ গৈছে। ভৱিষ্যতৰ কি আছে পৰিকল্পনা? চিনেমা আৰু কিবা অফাৰ আহিছে নেকি, বা অভিনয় বেলেগ কিবা অফাৰ আহিছে নেকি? অভিনয় তেনেকৈ অহাটো আহিছে, তাৰপৰা মোৰ গোটেই অফাৰখিনি পাপাই চাই থাকে। তাৰপৰা কালি পাপাই ফোন কৰিছে, কিবা চিনেমাখনৰ অফাৰ আহিছে, ডিচেম্বৰৰ পৰা শ্বুটিং হ'ব। আচ্ছা, তাৰপৰা মই বাৰু উল্লেখ নকৰোঁ এতিয়া। একো নাই। তাৰপৰা মই বোলো ঠিক আছে, তুমি বোলো কনফাৰ্ম কৰি পেলাই মোক ক'বা, কৈছোঁ। চব মানে পাপাই চাই থাকে। যিহেতু তুমি ষ্টাডি লগত, তুমি এইবাৰ কিহত পঢ়িছা? মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ, গোলাঘাটতে ফৰকাটিং কলেজ, ইংলিছত মেজৰ। অভিনয়ৰ কথা গম পাইছোঁ, সৰুৰ পৰা নাটক কৰা বুলি গম পাইছোঁ, ভাল নৃত্যশিল্পী বুলিও আমি গম পাইছোঁ। এই মোৰ কাষত যে বহি আছে ৰাগিনী, অলপ আগত যে উল্লেখ কৰিছিলোঁ খুব ভাল নাচে বুলি, ৰাগিনীৰ সম্বন্ধীয় কোন হৈছে তুমি? এয়া মোৰ সৰু মামা ছোৱালী। মানে মামাক আৰু পেহীয়েক, মামা পেহী ল'ৰা ছোৱালী, মানে বায়েক ভাই ভনীয়েক। আৰু ৰাগিনী যিবিলাক নৃত্য কৰে, অকল ৰাগিনী নহয় আৰু বহুত আছে, কিন্তু মই ৰাগিনী আপোনালোকে দেখুৱাইছোঁ কাৰণে কৈছোঁ, লুনাই শিকায়। নৃত্যৰ লগত একেবাৰে সৰুৰ পৰা জড়িত নে কেতিয়াবা জড়িত? মই নৃত্য কৰিছোঁ 3.5 বছৰ, 3.5 বছৰ, 2 বছৰ, 2.5 বছৰ ইমান। আৰু যেতিয়া প্ৰথম পৰ্দাত দেখিছিলা নিজকে, শ্বুটিং হৈ গ'ল, সেইবিলাকতো গ'ল, ডাবিং চাবিং হৈ গ'ল। এতিয়া ডাঙৰ হলৰ পৰ্দা এখনত যেতিয়া নিজকে দেখিছিলা, মানে প্ৰিমিয়াৰত গৈছিলা নেকি? প্ৰিমিয়াৰত, অ'কে, যি কি নহয় প্ৰিমিয়াৰ হ'লেও হলৰ পৰ্দাই প্ৰথম যেতিয়া তুমি হলত যেতিয়া প্ৰথম পৰ্দাত ওলাইছে, কেনেকুৱা লাগিছে? একদম মানে কি ক'ম আৰু, মইতো ডাবিঙত যেতিয়া গৈছোঁ, ডাবিং যেতিয়া কৰিছোঁ, স্ক্ৰীণখনত দেখাই ন চিনখিনি, মই মানে তেতিয়াই ইম'চনেল হৈ গৈছোঁ। মই মানে ভাবিছোঁ যে এয়া ময়ে নে, মানে বিশ্বাসেই হোৱা নাই। মানে শ্বুটিঙততো গম পোৱা নাযায় ন বহুত কথা, মানে নিজৰ চিনটোৰ লগত বা কেৰেক্টাৰৰ লগত বেছি সোমাই থকা হয়, কিন্তু মানে যেতিয়া দেখা হয় আফটাৰ এডিটিং, তেতিয়া মানে। আৰু ফেমিলিৰ লগত গৈছেনে চব? গৈছিলে, খালি প্ৰিমিয়াৰত মোৰ পাপা গৈছিলে। পাপাই সাংস্কৃতিক লগত জড়িত কিবা দিশত? পাপা আগতে আছিলে, পাপা এনেকৈ বিহু কৰে, তাৰপৰা ঢুলীয়া, পাপা ঢুলীয়া। তাৰপৰা পাপা এতিয়া বিজনেছ আছে, দোকান আছে। তাৰপৰা পাপাই মানে মোক সৰুৰে পৰা, পাপা আৰু আইতা, আমাৰ আইতা আছিলে দেই, আইতা সাংস্কৃতিকত আছিলে। আইতা বিয়ানামেই হওক, দিহানামেই হওক, চব মানে সকলোখিনি আৰু আইতাই জানে। তাৰপৰা সেই মই আইতাৰ পৰাই মানে শিকা। যিহেতু তুমি প্ৰথম ক্লাছ 8ত শ্বুটিং ষ্টাৰ্ট হৈছিলে, মাজত লকডাউন চকডাউন কৰোণা কাৰণে ব্ৰেক হ'ল, মেট্ৰিক পাছ কৰিলে চাগে তেতিয়ালৈকে। মেট্ৰিক পাছত আকৌ তুমি কলেজত, এই স্কুলৰ পৰা কলেজৰ যিটো যাত্ৰা, তাৰ মাজত শ্ৰী ৰঘুপতি, সহপাঠী, স্কুলৰ ছাৰসকল, বাইদেউসকল বা ওচৰ চুবুৰীয়াসকল, নিশ্চয় ভাল কাম কৰিছা, চব ভাল পাব। কেতিয়াবা কিন্তু দেখা যায় যে সদায় চকুৰে দেখা মানুহে কেতিয়াবা অলপ বেয়াকৈ ভাবে বা নেগেটিভ, বিশেষকৈ এইটো খোলা কথা কৈছোঁ, আমাৰ এই লাইনটো চিনেমা বুলি ক'লে পটককৈ বেলেগ এটাই ভাবি লয় প্ৰথমতে, কিন্তু যিসকলে কৰি আছে বা যিসকলে জড়িত তেওঁলোকে জানে, হয় ভাল বেয়া চবতে আছে। অফিচ এটাতো এজন বেয়া কৰ্মচাৰী থাকিব পাৰে, সেইটো কিন্তু মানুহে উল্লেখ নকৰে, বা ৰাস্তাতে দুজন মানুহ পাৰ হৈ গ'লে এজন বেয়া হ'ব পাৰে, সেইটো মানুহে উল্লেখ নকৰে। কিন্তু চিনেমা লাইন বুলি ক'লে মানে পটককৈ কিবা এটা বেলেগ বুলি ভাবি লয়। তেনেকুৱা তোমাৰ কোনোবাই নেগেটিভ কমেণ্ট বা কিবা আহিছিলে নি? মই নাম মেনশ্যন নকৰাকৈ ক'ব লাগে। যদি কমেণ্ট কৰা নাই, কিন্তু মানে দেখাত লাগে, মানে গম পাইছোঁ, মানে আছে, থাকেই, মই জানো, সেইকাৰণে সুধিছোঁ তোমাক মই। থাকেই, সেইটো ওচৰ চুবুৰীয়া আছে, তাৰপৰা মোৰ লগৰ বুলিও কওঁ। আৰু হাইস্কুলতো পাইছোঁ দেই, হাইস্কুলৰ মই নাম নকওঁ, নাম নালাগে ক'বলৈ, তেওঁলোক সুখী থাকক, আমাক নাম নালাগে। হাইস্কুলৰ কি ক'ম এতিয়া, তেওঁৰ কথা মানে কওঁ লাগিছে, নকওঁ লাগিছে। তোমাৰ যদি পচিবল হয় কোৱা, আমাৰ একো নাই, ক'ব পাৰি। আমাৰ ঘৰৰ ওচৰতে হয়, সন্মুখৰ টিচাৰ হয় তেওঁ। আমাৰ প্ৰিন্সিপাল আছিলে হাইস্কুলৰ, মানে হেডমাষ্টাৰ তেওঁ। মানে সেই তেনেকুৱা নিগেটিভ চেঞ্চৰ মানে। কিয় চিনেমা কৰিব লাগে? চিনেমাটোতো ক'বই নালাগে, কিন্তু কিবা মানে স্কুলত প্ৰগ্ৰেম হ'লে মই যিহেতু মানে তেনেকৈ লাগি থাকোঁ ন চবতে, আৰু মানে ডান্স কৰোঁ, এক্টিং কৰোঁ, মোক মানে লৈ ফুৰে দেই, এনেকৈ গ্ৰুপ ডান্স হওক, কিবা হওক। তাৰপৰা মানে মোকে কহি আগতে আহি পিনে যে তই এনেকুৱা মানে অকেজনটো আহিছে, তই এইটো কৰিব লাগিব। কিন্তু মানে মই যদি মোৰ মানে প্ৰব্লেমটো দেখাই দিওঁ, তেওঁ মানে সেইটোত মানে পূৰা খং উঠি যায়, মানে তোৰ মানে প্ৰব্লেমটো মানে কিয় মানে এনেকুৱা হ'ব, মানে তই মানে মোৰ ভাগৰ অকেজনটো মানে এটেণ্ড কৰিবই লাগিব, তেনেকুৱা টাইপৰ মানে। মই এইখিনিতে কথা কওঁ দেই, তোমালোকৰ তাৰ বুলি নহয়, মই ৰিচেণ্টলি অলপমান শিৱসাগৰত আলোচনা কৰিছোঁ। কিছুমান গুৰু, আমি গুৰু বুলিয়ে কৈছোঁ, নাটকৰে হওক, নাচৰে হওক বা
মই বুজি নাপাওঁ এই কথাটো ছাপ'জ তুমি মোৰ লগত কিবা কাম এটা কৰি আছা সৰুৰ পৰা কৰি আছা তোমাৰ লগত মোৰ ভাল কিয় বেলেগৰ লগত কৰিলে বেয়া পায় তুমি যদি আজি মোৰ লগত কৰি ৰবি শৰ্মাৰ ছবি এখন পাইছা তুমি যদি ৰবি শৰ্মাৰ লগত কৰি কালি মিথুন চক্ৰৱৰ্তীৰ লগত চিনেমা এখন পাইছা তুমি ভালে পাব লাগে যে ছোৱালীজনী মোৰ ষ্টুডেণ্ট মোৰ চিনাকি সেই বস্তুটো কিয় আৰু মই ভাবোঁ যে সেইবিলাক কাম এইবিলাক মানুহে কৰে যাৰ নিজৰ প্ৰতি বিশ্বাস নাই যে এই গুচি গ'লে মোক কোনে কৰিব বা মই কাক ক্ৰিয়েশ্যন কৰিম বা মই শিকাব পাৰিম জানো সেই মানুহখিনিয়ে কৰে থাকিব মই সেইকাৰণে সুধিলোঁ কথাটো আৰু মই মানে এই কথাখিনি মানে বাৰ্তা দিব বিচাৰোঁ নতুনখিনি যে আপোনালোকে নিজৰ বিবেক বুদ্ধিৰে কৰক আৰু আপোনালোকে যিখিনি সময় বা টকা পইচা খৰচ কৰিছে সেইখিনি যাতে আপোনালোকৰ ভৱিষ্যতে কামত আহক আৰু বান্ধোনত নহয় শিক্ষা লওক চবৰ পৰা কিন্তু বান্ধোনত এই কালচাৰেলটো কেতিয়াও নহয় তেওঁক কিন্তু মই স্কুললৈ নোযোৱা আগত বৰ্তা বুলিয়ে মাতোঁ কাৰণ আমাৰ সন্মুখ হৈ আছিলে বৰ্তা বৰ্মা বুলিয়ে মাতোঁ তাৰ পৰা কিনো হ'ল জানো মানুহজনৰ তেনেকুৱা টাইপৰ মানে চেঞ্জ যি কি নাথাকক তোমাৰ এই ডিচেম্বৰত চিনেমা আমি বহুত দীঘলীয়া নকৰোঁ তোমাৰ ডিচেম্বৰত চিনেমা আহি আছে ডিচেম্বৰৰ পৰা শ্বুটিং ষ্টাৰ্ট হ'ব আমি শুভকামনা দিছোঁ এইখিনি তোমাৰ সাংস্কৃতিক দিশ শিক্ষাৰ ক্ষেত্ৰত গম পালোঁ ঘৰত কোন কোন আছে তোমালোকৰ ঘৰত আমাৰ জইণ্ট ফেমিলি হয় আমাৰ এতিয়া 12টা মানুহ আছে তাৰে ককা আইতা জেঠাই তাৰপৰা মোৰ নিজৰ মানে পৰিয়ালৰ ভিতৰত মা পাপা তাৰপৰা ভাইটি আৰু খুৰা দুজন আছে তাৰপৰা মোৰ মাহীও হৈছে খুৰীও হৈছে তাৰপৰা আৰু খুৰী আছে আৰু ভাইটি দুটা এটা খুৰা ল'ৰা এটা মোৰ ভাইটি তাৰপৰা আৰু কেইদিনমানৰ আগত ভণ্টি এজনী হৈছে খুৰীহঁতৰ আচ্ছা আৰু মানে বিশেষকৈ তুমি যিটো ফেমিলিৰ কথা ক'লা এই ক্ষেত্ৰত ককা আইতাক আৰু নাতিনীয়েকৰ মাজত যিটো সম্বন্ধ সেইটো এটা বেলেগ ধৰণৰ আমি ৰঘুপতিয়ে দেখিছোঁ যে মোৰ নাতিনী এজনী আছে নি বিয়া পাতিবি নেকি ৰঘু শৰ্মা এগৰাকী আইতাই কয় তোমাৰ যেতিয়া চিনেমা ওলাইছে আইতাই চাইছেগৈ আইতাই কি কৈছে আইতাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা আইতাটো একদম হলটো তেনেকৈ ৰুমালটো এনেকৈ থাকিলে মই যেতিয়া এণ্ট্ৰি দিছোঁ আইতা চকু পানী আৰু যেতিয়া তোমাৰ মানে মৰি যায় বুলি এটা কথা ওলায় সেইডোখৰটো ক'বই নালাগে মই আইতাক এনেকৈ পাৰোঁতে এনেকৈ চাইছোঁ মানে তাৰপৰা আইতাই চশমাখন পিন্ধি আছে নহয় পুৰা চকু একদম জ্বলীয়া পুৰা এই তুমি লাষ্টত যেতিয়া তোমালোকৰ এণ্ট্ৰি হয় ফাইটিং চিনটো ৰবি শৰ্মা যেতিয়া সেই তাত তুমি এগৰাকী মডেলাৰ হিচাপে এণ্ট্ৰি কৰা মানে চিনেমাখনৰ কাহিনী তুমি গ্ৰ'থ হৈ গ'লা নিলাম হৈ যায় এগৰাকী মডেলিং কৰা নেকি তুমি মডেলিং সৰুতে এনেই শিকিছিলোঁ খালি ইমান মানে নকৰোঁ সেইটো মানে হেৰি নহয় তোমাৰ মানে ইমান প্ৰফেশ্যনেল নহয় মানে কিন্তু শিকি থোৱাৰ কাৰণে আপোনাৰ খোজকেইটা কাঢ়িবলৈ সুবিধা হৈছে হয় নাই মই সেইটো কাৰণে যেতিয়া আমি চাইছোঁ তেতিয়া আমি দেখিছোঁ যে তুমি একেবাৰে মডেলাৰ হিচাপে ওলাইছা তাৰপিছতে আৰু মই এইখিনি কথা কিছুমান কথা ৰবিদাৰ লগতো পাতিছোঁ প্ৰিয়ম্বাৰ লগতো পাতিছোঁ আৰু যি কি নহওক তোমাক লগ পালোঁ ভাল লাগিলে আৰু তুমি কিবা ক'বা নি তোমালোকে বাক কিবা ক'বা নি সুধিবা নি তোমাৰতো পেহী ছোৱালী তুমিতো পেহী ছোৱালী লগ পাই থাকা কিবা সুধিবলৈ মন যায়নে কেতিয়াবা চিনেমাৰ কথা কি সুধিবলৈ মন যায় সোধাচোন সোধা একো নহয় তুমিতো বাৰ নিচিনা হ'ব লাগিব হয়নে অকল সেইটোৱে সুধিবা বাজীৰ নামটো বাবলি কাশ্যপ তুমি ডাঙৰ হ'লে তোমালোক ডাঙৰ হ'লে বা তুমিতো পুলিচ হ'বা হয়নে এক্টিং নকৰা নাই তাই পুলিচ হ'ব এক্টিং নকৰা তাই এক্টিং নকৰে কৰিব এনে কৈছে তাই আৰু ৰাগিনীও কৰিব আৰু তোমালোকে খালি ভালকৈ পঢ়িবা দেই দুজনী তোমালোকে ভালকৈ পঢ়িবা মই ইহঁতক এইটো কাৰণে বহালোঁ কেমেৰাটোৰ আগত যাতে সাহস বাঢ়ক ইও এটা কলা কেমেৰাৰ আগত বহি থকাটো এটা কলা আৰু সেই প্ৰতিটো কলা এগৰাকী শিল্পীৰ কাৰণে প্ৰয়োজন যিহেতু ময়ো শিকি আছোঁ বিভিন্ন দিশত সেইকাৰণে বিভিন্ন দিশত জড়িত যিমান হওক নিজকে চেষ্টা কৰোঁ জড়িত কৰিবলৈ আৰু লুনাক মই ধন্যবাদ এইটো কাৰণে দিছোঁ মই যিহেতু গুৱাহাটীত আছিলোঁ আৰু মই লুনাৰ মামা অকণমান আহক মই দেখুৱাই দিছোঁ লুনাৰ মামাও আছে আমাৰ লগত আৰু মানে ৰাগিনীৰ দেউতাক এইখিনিতে মোৰতো বুজি দিয়ক ইনফৰ্মেলি এই মামা মানে মই যেতিয়া চিনাকি হৈছিলোঁ কথা প্ৰসংগত মোক লুনাৰ কথা ক'লে আৰু মই মানে ভাবিলোঁ মানুহেতো মই হেৰি কৰি কৰা নাই দেই জাষ্ট কথাটো কৈছোঁ যে ৰবিদা ৰঘুপতি চবেই গম পালে সুব্ৰত কাকতি ৰঘুপতি চবেই গম পালে সিদ্ধাৰ্থ দা আছে অৰুণ দা আছে চব আছেই কিছুমান মানে সৰু বুলি নহয় প্ৰতিটো আৰ্টিষ্টে মোৰ কাৰণে সমান দেই এটা নহ'লে সিটো সম্পূৰ্ণ কেতিয়াও নহয় এনেকৈ চেম টাইপ অকণমান লাগিলে ওলক তেহেঁতি যেতিয়া ইমান কষ্ট কৰি ইমান তাই সঁচাকৈ তাই ভাল এক্টিং কৰিছে ন' ডাউট ধন্যবাদ এইখিনি মই এতিয়া লাষ্টত কৈছোঁ তাই ভাল এক্টিং কৰিছে আৰু সেইটো কাৰণে তাইক লগ ধৰিছোঁ আৰু আমিও কিছুমান তাইৰ উপস্থাপন কেনেকৈ কৰে কথা কেনেকৈ পাতে এইখিনি শিকিব চেষ্টা কৰিছোঁ লুনাৰ দেউতাকে যেতিয়া মোক ক'লে এনেকৈ মোৰ ভতিজা ন ভাগিন হৈছে মই ক'লোঁ আপুনি আহিলে মোক মাতিবচোন মই যাম
তাৰপিছত তেওঁ কি কৰিছে, মই গুৱাহাটীত আছোঁ, ছোৱালীজনী আহিলে 4-5 দিন নিজেই এতিয়া ৰংঘৰ বাকৰিলৈ আহিছে, লৈ আনিছে। আপোনাক বহুত বহুত ধন্যবাদ। আৰু এইখিনি আচলতে এজন সাংস্কৃতিক মন থকা মানুহে পাৰিব, মোমায়েক বুলি নহয়, ৰাগিনী দেউতাক বুলি নহয়। এই সাংস্কৃতিক মনটো চবৰ ওচৰত নাথাকে, ইজনে সিজনক সহায় কৰা। মই আপোনাকো অনুৰোধ কৰিম, যদি কোনোবাই এই লাইনটোত জড়িত আছে, নাচ গান মডেলিং ইত্যাদি আপোনালোকে কৰাই আছে ল'ৰা ছোৱালীক, আপোনালোকে কিন্তু কোনোবাই পাইছে, হাৰিছে, জিকিছে, কম্পিটিশ্যন বেলেগ কথা, কিন্তু ইজনে সিজনক সহায় কৰক, তেতিয়া আপোনাৰ ল'ৰা ছোৱালী শিকিব, বহুত কথা শিকিব। গতিকে ধন্যবাদ আপোনাক জনালোঁ আৰু ধন্যবাদ জনালোঁ। আৰু তোমাৰ একদম শেষত এটা কথা সুধিছোঁ দেই, অভিনয় গম পালোঁ, পঢ়ি থকাৰ কথা গম পালোঁ, নাটকৰ কথা গম পালোঁ, নৃত্যৰ কথা গম পালোঁ, মডেলিঙৰ প্ৰফেশ্যন মই গম পালোঁ, এইবিলাক বাদ দি তোমাৰ কি হোৱাৰ সপোন আছে? যদি এটা নিজৰ পাৰ্চনেল থাকে ন ড্ৰিম, শিক্ষকতা, ইঞ্জিনিয়াৰিং, ডক্টৰ, পুলিচ, কি আছে? মোৰ প্ৰফেচৰ লাইনটো যোৱাই, টিচিং লাইনত যোৱাই মন আছে। টিচিং, শিক্ষয়িত্ৰী হোৱাৰ আমি ভাবিছোঁ যে আৰু এটা কৈছোঁ মই পাৰফৰ্মিং আৰ্টত মাষ্টাৰ্ছ আছে, তেতিয়া সেইটো এই লাইনটো কালচাৰ লাইনত পাৰফৰ্মিং আৰ্টছৰ লগতে সেইটোও যাম। যিকে নহওক পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ্ছ কৰিম বুলি ভাবিছে, কৰক আৰু ভালদৰে এটা সুখ্যাতিৰে উত্তীৰ্ণ হওক। আৰু লগতে এগৰাকী আমি এনেকুৱা শিক্ষয়িত্ৰী বিচাৰিছোঁ যি এগৰাকী ভাল অভিনেত্ৰী হয়। আৰু আমি এইখিনি তোমাৰ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, ভাল হওক আৰু লগ পোৱাৰ বাবে ধন্যবাদ।